সো হে গাইজ সকলোকে নমস্কাৰ। আৰু আজি মানে বহুত অসমৰ কাৰণে এটা বহুত বেয়া দিন, কাৰণ এই মাত্ৰ মই খবৰ এটা গম পালোঁ, শুনি বহুত বেছি দুখ লাগিলে মোক। চ' আপোনালোককো জনাওঁ, আপোনালোকে হয়তো গম পালে খবৰটো। আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ দা আৰু আমাৰ মাজত নাই। তেখেত ছিংগাপুৰ গৈছিলে, তাতেই কিবা শুনামতে স্কুবা ডাইভিং কৰিছিলে আৰু সাগৰত পৰি মৃত্যু হৈছে বুলি গম পালোঁ। চ' বহুত বেছি বেয়া লাগিলে তেখেতৰ খবৰ শুনি। চ' আমি এতিয়া গোলাঘাট গৈছিলোঁ, গোলাঘাট টাউন, তাৰ পৰা এতিয়া ঘৰ গৈ আছোঁ। চ' আৰু এতিয়া গোলাঘাট টাউনো বন্ধ কৰি আছে। চ' বহুত বেছি দুখ লাগিছে যে এনেকুৱা এজন ব্যক্তি আমাৰ মাজত নাই, যিজন ব্যক্তিয়ে অসমৰ সম্পদ হিচাপে সকলোৱে জানে। চ' বহুত বেছি বেয়া লাগিছে। চ' এইটোৱে, জুবিন দাই য'তেই থাকক, তেখেতৰ আত্মাই শান্তি লাভ কৰক, মোৰ ফালেদি ভগৱানৰ ওচৰত এইটোৱে প্ৰাৰ্থনা আছে। চ' ইমানটোৱে, বাই বাই।